যিসকলে জিবি হোৱাটছএপ ইউজ কৰি আছে আৰু তেওঁলোকে যদি ভাবি আছে যে তেওঁলোকে নৰ্মেল হোৱাটছএপতকৈ জিবি হোৱাটছএপত বেছি সুবিধা পাই আছে আৰু লগতে তেওঁলোকৰ ডাটাসমূহ ছেভ হৈ আছে, যদি এনেকৈ ভাবি আছে তেন্তে কৈ দিওঁ যে আপোনালোকে বহুত ডাঙৰ ভুল কৰি আছে। এতিয়া হয়তো আপোনালোকে ভাবিব পাৰে যে যদি আমি নৰ্মেল হোৱাটছএপতকৈ জিবি হোৱাটছএপত ইমানবোৰ সুবিধা পাইয়ে আছোঁ তেন্তে আমি কি ভুল কৰি আছোঁ। আপোনালোকে কি ভুল কৰি আছে সেই সকলোবোৰ মই এটা সৰু উদাহৰণৰ দ্বাৰা আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। ধৰি লওক আপুনি এখন চিঠি লিখিছে আৰু সেই চিঠিখনৰ ওপৰত নাম এড্ৰেছ সম্পূৰ্ণ দি পেলাই আপুনি ৰাস্তালৈ গৈছে আৰু গৈ এজন অচিনাকি মানুহৰ হাতত চিঠিখন দি ক'লে যে দাদা আপুনি এইটো এইফালে গৈ আছে, গতিকে এটা কাম কৰিব প্লিজ এই চিঠিখন এইটো এড্ৰেছত দি আহিব। এতিয়া ভাবি চাওক এজন অচিনাকি মানুহৰ হাতত চিঠিখন দিয়াটো কিমান এটা ৰিস্কি হ'ব পাৰে। সেই মানুহজনে চিঠিখনত থকা কথাবোৰ পঢ়িব পাৰে বা তাত যদি কিবা ইম্পৰ্টেণ্ট পাছৱৰ্ড টাইপৰ কিবা বস্তু দিয়া আছিলে সেইবিলাক সকলো সেই মানুহজনে লৈ ল'ব পাৰে। আৰু তাৰ পাছত আপুনি কোৱা এড্ৰেছত সেই চিঠিখন দি আহিলে। এতিয়া আপুনি ভাবি আছে যে আপোনাৰ চিঠিখন আপুনি পঠোৱা এড্ৰেছত ছেফলি গৈ পালে, কিন্তু তাৰ মাজতে কি হ'ল সেইটোতো আপুনি তাৰ একো খবৰে নাপালে। ঠিক তেনেদৰে জিবি হোৱাটছএপৰ ক্ষেত্ৰতে একেই চিটুৱেশ্যনেই হ'ব। প্ৰথমে মই কৈ লওঁ যে জিবি হোৱাটছএপৰ কোনো অফিচিয়েল এপ নহয়, এইটো এটা বেলেগ মানুহে বনোৱা এপ। নৰ্মেল হোৱাটছএপৰ ক্ষেত্ৰত কি হয় যে আমি ধৰি লওক এজন মানুহক এটা মেছেজ কৰিলোঁ, সেই মেছেজটো অকল সেই মানুহজনে পঢ়িব পাৰিব, তাৰ মাজত কোনো সেই মেছেজটো পঢ়িব নোৱাৰে। এতিয়া ধৰি লওক মই জিবি হোৱাটছএপ ইউজ কৰি আছোঁ আৰু মই জিবি হোৱাটছএপৰ দ্বাৰা মোৰ ফ্ৰেণ্ড এজনক মই মেছেজ এটা কৰিলোঁ। তো প্ৰথমে সেই মেছেজটো জিবি হোৱাটছএপৰ ছাৰ্ভাৰলৈ যাব, তাৰ পাছতহে মোৰ ফ্ৰেণ্ডজনৰ মোবাইললৈ সেই মেছেজটো যাব। আৰু ইয়াত আপুনি গমেই নাপাব যে আপোনাৰ মেছেজটো কোনোবা থাৰ্ড পাৰ্টিয়ে পঢ়িছে, কাৰণ নৰ্মেল হোৱাটছএপত মেছেজ কৰিলে যিমান স্পীডত এজনে আনজনৰ মেছেজবোৰ পায় জিবি হোৱাটছএপৰ ক্ষেত্ৰতো ঠিক তেনেদৰেই হয়। কিন্তু ইয়াত কি হয়, আপোনাৰ জিবি হোৱাটছএপত কি হয়, আপোনাৰ মেছেজটো থাৰ্ড পাৰ্টিয়ে পঢ়িব পাৰে। আৰু অকল মেছেজ পঢ়াই নহয়, আপোনাৰ মোবাইলৰ যিকোনো ধৰণৰ ফটো হওক, ভিডিঅ' হওক বা যিকোনো ধৰণৰ পাৰ্চনেল ইনফৰমেশ্যন আপোনাৰ মোবাইলৰ পৰা লৈ ল'ব পাৰে জিবি হোৱাটছএপৰ জৰিয়তে। গতিকে এনেধৰণৰ থাৰ্ড পাৰ্টি এপ্লিকেশ্যন এটা ইউজ কৰাৰ আগতে এশবাৰ ভাবি চোৱাটোৱেই ভাল। এক কথাত ক'বলৈ গ'লে এনেধৰণৰ থাৰ্ড পাৰ্টি এপ্লিকেশ্যনসমূহ ইউজ নকৰাটোৱে আপোনালোকৰ কাৰণে বেটাৰ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় কিবা এটা হ'লেও শিকিব পাৰিছে। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পাইছে আৰু নতুন কিবা এটা যদি শিকিব পাৰিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো দবাই দিব, যাতে মোৰ প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ এৰিছোঁ। ধন্যবাদ।